কচুৱা আৰক্ষীৰ বিশেষ সফলতা, ড্ৰাগছসহ 4জনক আটক, এজনক জেললৈ প্ৰেৰণ। কচুৱা থানাৰ অন্তৰ্গত গেৰজাইপামত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ 4জনক আৰক্ষী আটক কৰিবলৈ সক্ষম হয় আৰু ইয়াৰে কামৰুল ইছলাম নামৰ এজনক জেললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে কামৰুল ইছলাম নামৰ ড্ৰাগছ সৰবৰাহৰ সন্দেহত নিশা আৰক্ষী আটক কৰে। কামৰুলৰ পৰা আৰক্ষীয়ে বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰে। পিছত কামৰুলৰ স্বীকাৰোক্তিৰ পিছত আন 30জন আজি পুৱা আৰক্ষীয়ে অভিযান চলাই কচুৱাৰ গেৰজাইপামৰ পৰা ড্ৰাগছসহ আটক কৰে যদিও বৰ্তমানলৈকে আৰক্ষীয়ে বাকী 30জনৰ নাম প্ৰকাশ কৰা নাই। 4জন লোকৰ পৰা আৰক্ষীয়ে 34টা কণ্টেইনাৰ জব্দ কৰে। বৰ্তমান আৰক্ষীয়ে কামৰুল ইছলামক জেললৈ প্ৰেৰণ কৰা বুলি জনা গৈছে আৰু বাকী 30জনক আৰক্ষীয়ে সোধপোছ চলাই থকা বুলি জনা গৈছে। কচুৱাৰ পৰা খাইৰুল ইছলামৰ ৰিপৰ্ট, অসমীয়া লাইভ।